বন্ধু বান্ধৱীসকল কিশোৰ দাসৰ পিছতেই বিপদত পৰিছে ইউটিউবাৰ অসমীয়া ছোৱালী ৰেখাই এই কথা তেওঁ ছ'চিয়েল মিডিয়াৰ হেণ্ডেলৰ জৰিয়তে সকলোৰে আগত শ্বেয়াৰ কৰিলে। জানিব পৰা মতে অসমীয়া ছোৱালী ৰেখাৰ মাতৃৰ ব্ৰেইনত টিউমাৰ হৈছে, সেয়েহে তেওঁক অতি সোনকালে আজি লৈ যোৱা হ'ব বেংগলোৰলৈ। এতিয়া চাওঁচোন আহক অসমীয়া ছোৱালী ৰেখাই কিনো ক'লে তাৰেই কিছু দৃশ্য। মঙলবাৰে বেংগলোৰ গৈ আছোঁ নিমহান্স হস্পিটেললৈ। মোৰ মাৰ ব্ৰেইনত টিউমাৰ ধৰাত পৰিছে, একদম ইমাৰ্জেঞ্চি, সোনকালে পাবগৈ লাগে। আপোনালোক কোনোবা তাত যদি কৰ্মৰত মানুহ আছে বা আগতেও যদি কোনোবাই গৈছে এই বিষয়ত মোক কমেণ্ট কৰিবচোন, আমাৰ সুবিধা হ'ব কেনেকৈ কি কৰিব লগা হয়। মঙলবাৰে বেংগলোৰ গৈ আছোঁ নিমহান্স হস্পিটেললৈ। মোৰ মাৰ ব্ৰেইনত টিউমাৰ ধৰাত পৰিছে, একদম ইমাৰ্জেঞ্চি, সোনকালে পাবগৈ লাগে। আপোনালোক কোনোবা তাত যদি কৰ্মৰত মানুহ আছে বা আগতেও যদি কোনোবাই গৈছে এই বিষয়ত মোক কমেণ্ট কৰিবচোন, আমাৰ সুবিধা হ'ব কেনেকৈ কি কৰিব লগা হয়। শেষত তেওঁ মাতৃৰ সুস্বাস্থ্য কামনা কৰিলোঁ। বন্ধুসকল, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।